নমস্কাৰ বন্ধুসকল, আজি আমি আহিলোঁ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ ফালৰ পৰা আৰু আমি ল'ৰা ছোৱালীবোৰক লৈ আহিলোঁ এটা হিষ্ট্ৰিকেল প্লেচ ভিজিট কৰিবৰ কাৰণে। ইয়াতে আপোনালোকে দেখা পাইছে ঈদগাহ, এইটো হৈছে ধুবুৰীৰ পাণবাৰীত অৱস্থিত আৰু আমি আহিলোঁ ষ্টুডেণ্ট আৰু আমাৰ সহকাৰী অধ্যাপকসকল, সহকাৰী আৰু জ্যেষ্ঠ অধ্যাপক, আৰু মোৰ লগত আছে সহকাৰী অধ্যাপক সুমাং চেত্ৰী, তেওঁ আমাৰ মহাবিদ্যালয়ৰে সহকাৰী অধ্যাপক। তেখেতে দুআষাৰমান কথা ক'ব আপোনালোকৰ আগত। আজি আমি আহিছোঁ পাণবাৰী অৱস্থিত ঈদগাহ চাবলৈ। আজি আমাৰ এইটো এটা শৈক্ষিক পৰিভ্ৰমণ আৰু এই যিটো অঞ্চলত আহিছোঁ এইটো ধুবুৰী জিলাৰ অতিকৈ প্ৰসিদ্ধ ঠাই বুলি ক'ব লাগিব। আৰু এই যোনটো ঈদগাহত আহিলোঁ, এই ঈদগাহটো একচুৱেলি আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ এটা ছাইট হয় আৰু খুব ধুবুৰী জিলাত প্ৰসিদ্ধ। আৰু আপোনালোকে যদি বিচাৰে এইখন ঠাই চাবলৈ আহিব পাৰিব। বহুত ধুনীয়া আৰু খুব ভাল লাগিছে। ঠিক আছে, এয়া এটা খুব ধুনীয়া জেগা। আপোনালোকে ইচ্ছা কৰিলে ইয়াত ভ্ৰমণ কৰিবৰ কাৰণে আহিব পাৰে। আপোনাক কলেজৰ ফালৰ পৰা হওক, স্কুলৰ ফালৰ পৰা হওক, ল'ৰা ছোৱালীবোৰক লৈ আহি এইখন ঠাই আপোনালোকে পৰিভ্ৰমণ কৰিব পাৰিব। এইফালে আছে আমাৰ সুমাং চেত্ৰী ছাৰ, তেওঁ আহি আছে একদম মিচিং মাফলাৰ লৈ, আৰু মিচিং মাফলাৰ এৰকক, মিচিঙত এৰকক বুলি কোৱা হয়। তেওঁ এটা ধুনীয়া এৰকক এটা পিন্ধি আছে যি, আৰু লগতে চশমাযোৰ পিন্ধি আছে, খুব ধুনীয়া লাগিছে। এয়া চাওক, এয়া আপোনালোকক চাৰিওফালৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ, যিমান পাৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে ঈদগাহ, খুব ধুনীয়া, খুব ভাল লগা এটা পৰিৱেশ, একদম শান্ত পৰিৱেশ, আৰু তাতে সেইফালে সূৰ্যৰ প্ৰখৰ পৰি আছে, খুব ভাল লাগে আৰু এইখন জেগাত। আৰু লগতে আপোনালোকক এটা দেখুৱাব বিচাৰিম, ইয়াতে মানুহবোৰ আহি পেলাই ৱালতে কিছুমান সেইবোৰ লিখি দিয়ে, আঁকি দিয়ে ইয়াতে। তো এটাই অনুৰোধ, যিখিনি মানুহ ইয়াত ভ্ৰমণ কৰিব আহে তেওঁলোকৰ প্ৰতি এটাই অনুৰোধ, যাতে এনেকুৱা কাম কৰিব নালাগে। ইমান বেয়া কাম, ইমান এটা পুৰণি জেগা, এটা পুৰণি স্থাপত্য, তো এইবোৰ স্থাপত্য আমি সংৰক্ষণ কৰিব লাগে, এইবোৰৰ ভাল ব্যৱহাৰ কৰিব লাগে। এনেকৈ ৱালত সেইবোৰ বস্তু আঁকিব নালাগে। এয়া চাওক, মানুহবোৰে কাম কৰি আছে। এয়া আমাৰ সুমাং চেত্ৰী ছাৰ, তেওঁ আগে আগে গৈ আছে। আজি তেওঁক খুব ধুনীয়া লগা হৈছে, একদম পুৰা হেণ্ডচাম হৈ আছে, হেণ্ডচাম বয়। বলক আগত গৈ থাকক। আপোনাৰ অনুভৱটো কওক, কেনেকুৱা লাগিছে আহি পেলাই? আমি ধুবুৰী অঞ্চলত খুব ফুৰিছিলোঁ। ইয়াতে একদম মানে বাইকখন লৈ, গাড়ী লৈ য'তে ত'তে ফুৰিলোঁ, আৰু আমি ভাবিছিলোঁ ইয়াত ফুৰিবলৈ জেগা আৰু নাই, কিন্তু দেখিছোঁ যে ভিতৰে ভিতৰে বহুত জেগা আছে, ধুনীয়া ধুনীয়া, আৰু এইটো এটা হিষ্ট্ৰিকেল প্লেচ হয়। ভাল লাগিছে আহি, ভাল লাগিছে, হয়। তাকে আমি ভাবিছিলোঁ ধুবুৰীত আৰু ফুৰিবলগীয়া আৰু জেগা নাই, আমি বহুত ফুৰিলোঁ। তো শেষত এটা ধুনীয়া হিষ্ট্ৰিকেল প্লেচ এটা আমি উপস্থিত হ'লোহি, তো খুব ভাল লাগিল। কিমান ল'ৰা ছোৱালী হৈছে? 300-400 মান, 450। ইমানখিনি ল'ৰা ছোৱালী কণ্ট্ৰল কৰা বৰ দিগদাৰ। কোনকেইটা?
ইয়াতে আমি আহিলোঁ চাহ বাগানত আৰু আমাৰ মাজত আছে অসমীয়া বিভাগৰে সহকাৰী অধ্যাপক আমাৰ জ্যোৎস্না বাইদেউ তেখেতক দুআষাৰমান ক'বৰ কাৰণে চাহ গছৰ ফুল জীৱনত প্ৰথম দেখিছো এইটো একদম নাহৰ ফুলৰ নিচিনা গুটি ওলাইছে দেখোন কেনেকৈ ওলাইছে বাইদেউ আহি পেলাই একদম খুব ভাল কিন্তু নদী বুলি ভাবিছিলো এইটো পুখুৰীহে তাকেইতো আছে আছে ভিতৰত যে ইমান মানে বাগান এখন যে ওলাবহি মানে ভবা নাছিলো আগতে হয়নে তাতে ঈদগাহ চালোঁ তাৰপিছত ইয়াতে চাহ গছৰ ফুল লাগিছে ফুল আৰু